সমগ্ৰ সৰ্বশিক্ষা অভিযান বৰপেটা জিলাৰ উদ্যোগত ভক্তৰদবা সমল কেন্দ্ৰৰ অধীনস্থ বিদ্যালয়সমূহৰ মাজত অনুষ্ঠিত হৈছে সম্প্ৰদায় উৎসৱ। আৰু এই সম্প্ৰদায় উৎসৱ উপলক্ষে আজি এক বিশাল সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হৈছে। এই দৃশ্যসমূহ আমি আপোনালোকক দেখুৱাম। কেমেৰা পাৰ্চন আব্দুল জলিলে এই দৃশ্যসমূহ দেখুৱাব। भारत माता की इंडियन आर्मी की Alhamdulillah, la ilaha illallah. Jangan lah, aku nak pernah. Urut dia dah. Jual. खाली पाव ये पारा तो हां मार আজিৰ তাৰিখত অন্যান্য বিদ্যালয়ৰ তুলনাত পাছ কৰি থকা নাই। ইয়াত বিভিন্ন ধৰণৰ বৰ্ণাঢ্যপূৰ্ণ অনুষ্ঠান হয়তো পৰিৱেশন কৰিব। এই অনুষ্ঠানটো পৰিৱেশন কৰাৰ কাৰণে বা অনুষ্ঠানটো আনুষ্ঠানিকতা বজাই ৰখাৰ কাৰণে এই অঞ্চলৰ যিসকল মাননীয় শিক্ষাগুৰু আছে তেওঁলোকৰ অহস পৰিশ্ৰম চেষ্টা কষ্ট কৰি তেওঁলোকক যুগুতাই তুলিছে, সাজু কৰি তুলিছে। আৰু সেইকাৰণে আজি ইমান গাল ছাত্ৰ ছাত্ৰী উপস্থিত হৈছে। তাৰ কাৰণে মই আকৌ আটাইকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই শোভাযাত্ৰাটো সৌহাৰ্দ্যপূৰ্ণভাৱে হওক তাৰে কামনা কৰি মই আনুষ্ঠানিকভাৱে আজিৰ এই শোভাযাত্ৰাটো উদ্বোধন হোৱা বুলি ঘোষণা কৰিছোঁ। ধন্যবাদ। আজি আমাৰ সমগ্ৰ শিক্ষা বৰপেটা জিলাৰ উদ্যোগত বিশেষকৈ ভক্তৰদবা মণ্ডল সমল কেন্দ্ৰক কেন্দ্ৰ কৰি ইয়াৰ ওচৰ চুবুৰীয়া যিকেইখন মণ্ডল সমল কেন্দ্ৰ আছে সেই সমন্বয়কসকলৰ সহযোগত আমি সম্প্ৰদায় উৎসৱ উদযাপন কৰিবলৈ গৈ আছোঁ।
আমাৰ SSৰ ফালৰ পৰা এটাই টাৰ্গেট লোৱা হৈছে, আমাৰ বিভিন্ন সম্প্ৰদায়ৰ যিখিনি কালচাৰ আছে সেই কালচাৰখিনি ৰাইজে অৱগত হ'ব লাগে। তাৰ লগে লগে আমি স্কুলীয়া পৰ্যায়ত কেনেকুৱা ধৰণৰ কাৰ্যসূচী ৰূপায়ণ কৰোঁ, সেই কাৰ্যসূচীসমূহৰ ওপৰত ভিত্তি কৰি আমাৰ অভিভাৱকেই হওক বা পিতৃ মাতৃয়েই হওক, তাৰ লগত আমাৰ ছাত্ৰ ছাত্ৰীসকল যাতে আকৰ্ষিত হয়, তেওঁলোকে যাতে স্কুললৈ আহে, স্কুলত আহি তেওঁলোকে নিজৰ নিজৰ কালচাৰটোক ডেভেলপ কৰাৰ কাৰণে এনেকুৱা ধৰণৰ কাৰ্যসূচী চলাই নিয়া হৈছে। এইটো আমাৰ দিনজোৰা কাৰ্যসূচী। অলপ পাছতেই আমাৰ সাংস্কৃতিক শোভাযাত্ৰাৰ যোগেদি কাৰ্যসূচীৰ শুভ উদ্বোধন হ'ব। তাৰ পাছত বিভিন্ন ধৰণৰ খেল ধেমালিত ছাত্ৰ ছাত্ৰীসকলৰ মাজত প্ৰতিযোগিতা আৰু শেষৰ ফালে বঁটা বিতৰণী আৰু মুকলি সভা আছে। তো মুকলি সভাত আমাৰ জিলা পৰ্যায়ৰ বিষয়াসকল উপস্থিত থাকিব। এই অঞ্চলৰ যিসকল শিক্ষাবিদ আছে তেখেতসকলক সভাখনলৈ আহ্বান কৰা হৈছে। নিশ্চিতভাৱেই আমিও আশা কৰিছোঁ আমাৰ এই দিনটোৰ সদৌতি কাৰ্যসূচীত সকলোৱে সহায় সহযোগ কৰি কাৰ্যসূচীটো সুচাৰুৰূপে চলাই নিয়াৰ ক্ষেত্ৰত আমাক সহযোগ কৰিব।